মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৭ অক্টোবৰত মুক্তি হ'বলগীয়া বেলকনিত ভগৱান চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰে পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকা আৰু চলচ্চিত্ৰ সমাজ অসমৰ সভাপতি ডাক্তৰ হিতেশ বৰুৱাই। নুৰুল চুলতানৰ প্ৰযোজনা আৰু বিশ্বজিৎ বৰাই পৰিচালনা কৰা ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অভিনেতা জয়ন্ত ভাগৱতী আৰু অৰুণ হাজৰিকা, কণ্ঠশিল্পী চয়নিকা ভূঞা উপস্থিত থাকে। নিজৰ পত্নীৰ মৃতদেহ চাইকেলত বান্ধি লৈ ফুৰা চৰিত্ৰটোৱে হয়তো বহুতৰে বহু কথাই ব্যক্ত কৰি যাব। পিছপৰা অঞ্চল আৰু আমাৰ স্বাস্থ্য খণ্ডৰ দুখ লগা অৱস্থা, ইয়াৰ মাজতে জানো ভগৱান ওলাব বেলকনিত। ইতিমধ্যে ২৯টাকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ৯টাতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বেলকনিত ভগৱান এই সকলোৰে প্ৰতিচ্ছবি মাথো। ছবিগৃহত চলচ্চিত্ৰখন চাবলৈ ৰাইজক ওলাই আহিবলৈ আহ্বান জনাই প্ৰযোজক নুৰুল চুলতান আৰু পৰিচালক বিশ্বজিৎ বৰাই। দেৰগামৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নতুন সংবাদ। নিজৰ সুস্বাস্থ্যৰ বাবে আপুনি জিম যোৱাৰ কথা চিন্তা কৰিছে নেকি? তেন্তে আহক জাগিৰোডৰ মাজমজিয়াতে থকা অত্যাধুনিক সা-সৰঞ্জাম আৰু সুব্যৱস্থাৰ মাছল ৱৰ্ল্ড জিমলৈ। পুৰুষ মহিলা উভয়ৰে বাবে এখন অত্যাধুনিক জিম মাছল ৱৰ্ল্ড জিম জাগিৰোড গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত। যোগাযোগ নম্বৰ 9101657902।